আসসালামু আলাইকুম। ভিলেজ মম আৰিফা চেনেললৈ আপোনালোকক অভিনন্দন। আপোনালোক কেনে আছে? আশা ৰাখিছোঁ সকলোৱে ভালে আছা। মই আল্লাহৰ ৰহমতত ভালে আছোঁ। আজি লৈ আহিলোঁ আন এটা ভিডিঅ'। কমপ্লিট ভিডিঅ'টো চাই থাকক। আজি মই আপোনালোকক দেখুৱাম হেৰাই যোৱা এটি ৰেচিপি, যিটো ৰেচিপি আজিকালি মানুহে কমে বনায়। 1% মানুহে হয়তো বনাব পাৰে, কিন্তু বেছিভাগ মানুহে আজিকালি এই ৰেচিপিটো পাহৰিয়ে গৈছে। কিন্তু এসময়ত এই ৰেচিপিটো বহুতো প্ৰিয় আছিল। প্ৰিয় বুলিব নোৱাৰি, কাৰণ মানুহে অভাৱত পৰি এনেকুৱাভাৱে বনাই খাইছিল। তো কমপ্লিট ভিডিঅ'টো চাই থাকক। প্ৰথমতে মই কেৰাহীত চাউলৰ গুড়ি ভাজি লৈ আছোঁ। মই নহয়, এজনী ভনী হয় বাইদেউ, মোক আজি ৰেচিপিটো বনাই দেখুৱাব। চাউলৰ গুড়ি ভাজি লোৱাৰ পিছত দুই ধৰণেৰে বনোৱা যায়। এইবোৰ প্ৰথমতে মই বৰা বনাম, সেইকাৰণে এই ভজা চাউলৰ গুড়িখিনিত নিমখ চেনি দি আছে। এইবোৰ অলপ অলপ পানী দি মঠি ল'ব লাগিব। ময়ো এনেদৰে বনাব পাৰোঁ, কিন্তু বাইদেউজনীয়ে মোক আজি বনাই দিছে। আৰু এয়া দেখিছা, 2 কিলোমান কঁঠাল পাত লৈছে আৰু ভালকৈ মঠি লোৱাৰ পিছত এনেদৰে এটা কঁঠাল পাতৰ ওপৰত আন এটা দি পিঠা বনালে কমপ্লিট পিঠাখন বনোৱা হৈ গৈছে। ময়ো 2-এটামান বনাইছোঁ। আৰু এতিয়া মূল ৰেচিপিটো কেৰাহীত চাউলৰ গুড়ি গৰম কৰি লোৱা হৈছে, আৰু এতিয়া মছলা এড কৰিলে। মছলাৰ ভিতৰত আছে নিমখ, হালধি গুড়ি, শুকান জলকীয়া, ধনিয়া গুড়ি, জিৰা গুড়ি, এইবোৰ। এতিয়া পানী দি দিলে। পানী দিয়াৰ পিছত ভালকৈ লৰাব লাগিব, কাৰণ গুটি গুটি হ'লে বেয়া হ'ব। আচলতে যি ধৰণেৰে মাটিমাহ ৰন্ধা হয়, ঠিক তেনেদৰে প্ৰচেছটো হয়। ইপিনে কেৰাহীটো গৰম কৰিবলৈ দিছিলোঁ, আৰু তাৰপিছত তেল দিয়া হৈছিল, আৰু তেল গৰম হোৱাৰ পিছত নহৰু দিয়া হৈছে। পিঁয়াজ নিদিলেও হ'ব, আপোনালোক চালে দিব পাৰে। আৰু নহৰু দিয়াৰ পিছত পাঁচফোৰণ দিয়া হৈছে, আৰু পিছত কেঁচা জলকীয়া দিয়া হৈছে। এতিয়া এই সকলোবিলাক অলপ সময়ৰ কাৰণে ভাজিব লাগিব, অলপ ৰঙচুৱাকৈ। আৰু তাৰপিছত মছলাযুক্ত চাউলৰ গুড়িখিনি ইয়াত ঢালি দিব লাগিব।
এইখিনি পানীয়ে যথেষ্ট নহ'ব, পিছত আৰু পানী দিব লাগিব। আৰু ইপিনে পেন বহাই দিয়া হৈছে আৰু বনাই ৰখা ভজাখিনি মই ভাজি ল'ম। এনেদৰে বনালে বহুত কম তেল লাগে। মচমচীয়াকৈ ভাজিলে বহুতো টেষ্ট হয় এই বৰাখিনি। ইয়াতে এটা কথা কৈ ৰাখোঁ, মোৰ এই ভিডিঅ'খন চাই যদি অলপো ভাল লাগি থাকে তেনেহ'লে চেনেলটো নতুন ভিউৱাৰ্ছ হ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ইপিনে দালিখিনিৰো বলক উঠি গৈছে আৰু এই ফেনা এই ভাপখিনি নোহোৱা হৈ গ'লে দালিখিনি কমপ্লিট হৈ যাব। মই অলপ নিমখটো চাই দেখিলোঁ। দালিখিনি হৈ গৈছে, মই বন্ধ কৰি দিলোঁ আৰু এতিয়া বৰাখিনিও মই নমাই ৰাখিম। বৰাখিনিও ভজা হৈ গৈছে আৰু এতিয়া দালিখিনি মই এটা বাটিত ঢালি দিলোঁ। আজিলৈ ভিডিঅ'খন ইমানতে সামৰি মাৰিলোঁ। দেখা হ'ব নতুন আন এটা ৰেচিপি লৈ। আল্লাহ হাফিজ।